নমস্কাৰ গাইস কি খবৰ মই এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো গাইস এই আমাৰ জুমন্তা চশমা একোনা গাইস পিন লৈছো মই আজি ব্লগটো বনাইছো মই আজি মানে আমাৰ সৰি মই যেটো আমাৰ খিটিং খাটাং পাৰ্টি আছিল সেই পাৰ্টিটো মানে আজি খানা আছে গাইস সব ও মোক সিৰিয়াছ আছে গাইস আজি মানে বুধেহঁতৰ ঘৰ বুধে বৰ্তাকৰ ঘৰত মানে আজি খানা আছে মানে ধুনদা ঘৰত আজি খানা আছে খানা যাম গাইস আজি মই মানে এৰি মানে এটো কি বুলি পাঠা খাসি খাব গাইস আমি ডাফলিয়া মই পনীৰ খাম পনীৰ বনাম তাৰ পিছত এতিয়া যাও কোন কাম বন কৰি দিউগে গাইস সো বলো গাইস একদম তাত লগ পাম গাইস আমি দিয়া হেলাইছো বুঢ়াটা গলে খানা আয়োজন কৰিলে আমাৰ পেপসি সেপসি খাইছো গাইস আমাৰ পাৰ্টি বহুত ডেঞ্জাৰ গাইস বিফোর নে হ্যাঙ্গাউট লাগি এ হমানি পেন্দা পাছি ৰাখিছো আমি গাইস মই কমাও আজি গৰম বেছি ওই বই দেখা না সুমা জুকুলা ও গাইস এ পাই গলহি পলি আমাৰ লগতে খাব বুলি গাইস মানে এতিয়া মই বুঢ়াটা ঘৰলৈ আহিছো মানে বুঢ়াটা বৰ্তাকৰ ঘৰত খানা খোৱা আছে সো আমি বুঢ়েক মানে খবৰ খাতি একো নিদিলো যে আজি খানা আছে টুকু যে আমি মাতিছো তাইতলৈকে গম নাপাই গাইস তাই এতিয়া ৰান্ধনি হাই বুঢ়ে হাই বুঢ়ে ইজ বেমাৰী সো তো সকে খাসি খাব নোৱাৰো নেখা খাসি মই খাও মাংসটো নেখাও তাৰ লগত জুল আৰু আলু খাও ই এ তেন্তেকে কি তাই মিয়ামিস গাইস বুঢ়ে কুলা কুলা লাগিছে দেখি ৰাইছে আমাৰ আজি ৰাণীয়ে আমাৰ কাৰণে বুঢ়ে আমাৰ কাৰণে পনীৰ আনিছে পনীৰ খাম আজি খোৱাবি নাই সৰুটো আনে নাই বুলি গাইস পনীৰৰ মছলা অলপ দিবি আকৌ দেই এই মানে মছলা ভণ্টিক আমি আকৌ লগ পালো আমাৰ ডাফলি গাইছে মই আৰু কাৰণে আমি খানাটো ক'ত খাম মানে একদম পুৰা আকাশৰ তলত তামোল গছৰ তলত মাটিৰ ওপৰত পকা ঘৰৰ ওপৰত মানে চাদৰ ওপৰত খাইছো গাইছে সেইটো বুঢ়াহঁতৰ ঘৰ লগাব লাইট ফিটিং কৰি আছে গাইছে আমাৰ যা যোগাৰ চলিছে চাউল এতিয়া দুটাহে আনিছে চুমাৰ চাউল কোনা চাউল ধুন্দা দিম বুলি ক'লে ইনে ভন্টি চাউল নাই ভন্টি বুলি কাক কৈছে ভন্টি ও দাদা গাইস আই এম বেক টু বুঢ়েৰ ঘৰ এণ্ড গাইস আজি মানে এতিয়া মানে গাইস পিয়াজ কাটিলো আদা কাটিলো নহৰু কাটিলো আৰু আলু চালু কাটিলো আৰু এতিয়া পিছাৰ পাল পৰিছে সো আমি পিয়াজ চিয়াজ আনি লৈছো বুঢ়ে ঘৰত এইটো কি ৰাইচ গেলা কি খাব আজি গাইস চাদে দেব মিক্সিটো দেখাই দিও তাৰ অৱস্থাটো কি হৈছে মিক্সি মোৰ নাই মুৰটো নাই মুৰটো এতিয়া আনিলে ফাইনালি আমাৰ বুঢ়ে ডিসকাউন্ট ৰুম হবিয়ে মোক এনেকুৱা এটা ঔষধ দিলে যেটো খাই মোৰ দাঁতৰ বিষ ভাল হ'ব এই ঔষধটো মই নাম মেনশন কৰিব নোৱাৰো গাইস এ বুঢ়ে চামচক লৈ যা বুঢ়ে কি নাম মেনশন কৰিব বিচাৰিবি নেকি ক বুঢ়ে নাম মেনশন মই কৈ দিও নেকি নো মুকটো নিদিলি নো গাইস এখন পিছতকে লগ পাইছো গাইস মানে বহুত গান বাজি আছে ওপৰত আৰু এতিয়া আমি জাস্ট পেপসি খাইছো মানে পইচা পাইলে সব পেপসি খোৱাৰ অকমান যোগাৰ হৈছে আৰু আমাৰ বুঢ়ে মানে এটা দাঁতকেইটা বেয়া ঠিক আছে দাঁত এটা বেয়া কেনেকৈ গিলিছে দেখুৱাই দে এটা চাইড দি গুচি যায় গাইস আৰু আমাৰ বুঢ়ে এতিয়া পনীৰ বনাব আমাৰ কাৰণে যোগাৰ চলি আছে জুইত বনাব যেনিবা কোনো কথা নাই জুইটো চলি যায় জুইত বহুত টেষ্টি হয় মানে ভাল নহ'লে তো ষ্টাৰ্টিঙে বনাইছ চচমাটো মানে বহুত ভাল পাইছোঁ মই কেলৈ মেম গাইছ মানে মই চচমাটো এতিয়া মই কি ক'ম আৰু জুমনদাক মানে মই ৰিকুৱেষ্ট কৰিম যে জুমনদা মোক চচমাটো দি দিয়া ভৰিয়া এটা ধৰিম আৰু এইখিনি দধকত এটা কুকুৰা আছে সেই কুকুৰাখিনি আনি পেলাই চাইডখিনি দধকত আছে এটা পনীৰটো দেখুৱা দে এটা 2 কেজি
গাইছ এই বিহুৱে মই আনছিলে গইনে খাব লাগিছে ডাল উস্তাদ হেৰি কুকাৰ তৰ হবা আনিবলৈ কৈছে আৰু কুকাৰ আপুনি চাউল আছে অকন দেৰিকে লগ পাম গাইছ এটা 2 কেজি আৰু এটা 1.5 কেজি ভন্ডি হাঁহিছা না আমাৰ জুমন দা আমি জুমনক দেখাই যে চকুবিলাক একদম মদাহি মদাহি লাগিছে আমাৰ পুতল দা গভাই আমাৰ ধুন্দা আমাৰ ধুন্দা মইনা এই মইনা এতিয়া আমাৰ খানা চানা হৈ গ'ল মুখতে ভাত খোৱা বাকী আছে ভাত আদা পুৰি আহিলে নেজানো আমাৰ বুঢ়ে আমাৰ মোবাইল চলি আছে আমাৰ মোবাইল চোৱা সদস্য কিয় চুৰ চুৰ ৰাণী চুৰ গাইছ চুৰ হয় আমাৰ এতিয়া খানা ৰেডি হৈ গ'ল ইয়াত আছে পনীৰ আমি মানে অকণ পিছতকৈ খাম সেয়াই আৰু গাইছ আমি খালে আপোনালোকক দেখুৱাম মই এতিয়া মানে মাংস আমি নাখাওঁ যে অকণ দেৰিকৈ খাম আৰু আমি মানে ভাত ইমান নাখাওঁ আমাৰ দেউতা মানে বেছি ভাত নাখায় এই আমাৰ মনে সৰহকৈ খাই ভাত গাইছ আমি পনীৰ খাম এতিয়া দে ঐ সমানে ভাগ চমাই দিলোঁ উঠিলা অঁ মোক যে দিয়া নে ভাতকেইটা ধুন্দা যে দিনক নে কেলে মানুহ বৰাই ঘৰত আছে খাই ল'বি তা তিনি দুপুৰহে কাপ মজা আহিছে ৰে তই এতিয়া উঠ যা শৰ্মাই দিব মাংস লাগে আগত এইটো খাওঁ ইয়াৰ পৰা দিম এতিয়া চাহ ধুন্দা কি হিচাপ কৰি দি আছে হ'ব কেলা লৈ লওঁ ধুন্দা মানুহটো দিনক দিনে বহুত অন্যায়কাৰী হৈ হৈ গৈ আছে কেলে নাজানো তো গাইছ ভাত চাত খালোঁ ভাত পানী খাই ওপৰতো খাইছিলোঁ বস্তু চস্তু নমাই চব মানে চিজিল মিজিল কৰি বৌ এতিয়া বাচন ধুই আছে তাতো অকণ বাচন চাচন ধুই দিওঁগৈ তো গাইছ আজি যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইছ আকৌ লগ পাম নেক্সট ব্লগত বাই বাই